নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ আন এটা নতুন ভিডিঅ'লৈ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। বাৰু মোৰ ভিডিঅ'টো যদি ভাল লাগে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মোৰ ৰেচিপিটো হৈছে তিয়হৰ খাৰ, আৰু সকলোৱে জানে এইটো ৰেচিপি। এয়া চাওক, মই তিয়হ লৈছোঁ, এনেকৈ ডাঙৰ ডাঙৰকৈ কাটি লৈছোঁ। মই 3টা তিয়হ লৈছোঁ, আৰু এয়া কঁঠালৰ গুটি, সকলোৰে ফেভৰেট হয় কঁঠালৰ গুটি। আৰু বাকলিটো এৰুৱাই মই পানীত এনেদৰে তিয়াই থৈছোঁ, আৰু পানীত এনেদৰে তিয়াই থৈ যেতিয়া বাকলিটোক, যিটো ৰঙা ৰঙা বাকলি আছে সেইটো এৰুৱাই দিয়া হয়, সেইটো সোনকালে গুচি যায় পানীত তিয়াই থ'লে। আৰু এয়া মই তিয়হখিনি এনেদৰে ধুনীয়াকৈ কুটি লৈছোঁ। কুটি লৈ পেলাই মই ইয়াতে কঁঠালৰ গুটিও এয়া ধুনীয়াকৈ ফালি দিছোঁ সৰু সৰুকৈ। আৰু এইখন কেৰাহী মই গৰম হ'ব দিছোঁ, আৰু তাত অকণমান মই তেল দিছোঁ, যিহেতুকে খাৰ বনাম, বেছি তেলৰ প্ৰয়োজন নাই। আৰু মই জলকীয়া দিছোঁ, আপোনালোকে জলকীয়া নাখালে নিদিলেও কোনো কথা নাই। আৰু এইখিনি দি পেলাই নিমখ দি দিলোঁ, যিহেতুকে খাৰ বনাইছোঁ, হালধি দিয়াৰ কোনো প্ৰয়োজন নাই, হালধি দিলে ৰঙা হৈ যাব। আৰু মই এইখিনি নিমখ দি পেলাই অকণমান টাইম লাৰি মই ঢাকন লগাই থৈ দিছোঁ। আৰু ইয়াতে এয়া চাওক, মই অকণমান খাৰ দিছোঁ, ছ'ডা খাৰ। যদি আপোনালোকৰ ক'লা খাৰ থাকে তেতিয়া দিলে সেইটোও দিব পাৰে, কোনো কথা নাই, সেইটো দিলেও একো নহয়। আৰু ক'লা খাৰ থাকিলে বেছি ভালহে একচুৱেলি, যিটো কলৰ খাৰ হয়। আৰু এয়া মই আদা লৈছোঁ 1 ইঞ্চিমান। এই আদাটো মই ধুনীয়াকৈ পিচি লৈছোঁ মিক্সিত, আৰু পিচি লৈ পেলাই এয়া চাওক, খাৰ দিয়াৰ পিছত তিয়হখিনি ধুনীয়াকৈ পানী এৰিছে, আৰু পানী এৰাৰ পিছত এতিয়া লাৰি আছোঁ মই এয়া ঢাকোন দি কম জুইত। আৰু কম জুইতে লাৰিব লাগে, যেতিয়ালৈ পানীখিনি একেবাৰে শুকুৱাই নাযায় তেতিয়ালৈ ধুনীয়াকৈ লাৰি থাকিব। এয়া চাওক, আৰু এয়া পানী ভালকৈ শুকাই গৈছে। এতিয়া মই যিখিনি আদা আছিলে সেইখিনি দি দিলোঁ, আদাখিনি। এয়া চাওক, মই আদাখিনি অকণমান পানী দি পেলাই ইয়াতে দি দিছোঁ, আৰু সেইখিনি পানীও শুকোৱালৈ ধুনীয়াকৈ লাৰি থাকিম। আৰু এই খাৰটো খাবলৈ ইমানেই টেষ্টি হয় নহয়, কঁঠালৰ গুটি যেতিয়া কঁঠালৰ ছিজন আহে তেতিয়া মই এই তিয়হৰ খাৰটো খামেই। আৰু এয়া চাওক, খাৰ হৈ গ'ল। বাৰু বন্ধুসকল, আপোনালোকে যদি খাই পোৱা নাই এবাৰ খাই চাব, বহুত টেষ্টি হয় খাবলৈ, আৰু খাবলৈ বহুত সোৱাদ লগা হৈ। এয়া মই নমাই দিলোঁ খাৰ। আৰু কঁঠালৰ ছিজনত যেতিয়া কঁঠালৰ গুটিৰে তিয়হৰ খাৰ বনোৱা যায়, খাবলৈ বহুতেই সোৱাদ লগা হয়। আপোনালোকে এবাৰ ট্ৰাই